সেই দোস্তো মানুহে মোক পাগলা কৰি দিছে মানে পাগলা কৰিছে মানে ইমান পাগলা কৰিছে না একদম মানে ক'ব নোৱাৰা হৈছোঁ একদম মানে ৰাতিপুৱা মই শুই উঠি পেলাই উঠিছোঁ মানে তেতিয়া আপোনাৰ কেতিয়া উঠিছোঁ মই 8টা বজাত উঠিছোঁ তেতিয়া মানে মোবাইলটো ডাটা মই এনে একচুৱেলি মই ডাটা মানে অফ কৰি শুওঁ মানে ৰাতি তাৰপিছত মই ৰাতিপুৱা যেতিয়া মানে ডাটাটো অন কৰিলোঁ না ইমান টং টং আহি আছে মানে মই ক'ব পৰা নাই ইমান টং টং আহি আছে এনেকুৱা অনুভৱ পাইছোঁ যে মোৰ মোবাইলখন হেং মাৰি দিব কাৰণ মোবাইলখন অকণমান দামীভাৱে মোবাইলখন একচুৱেলি একো হোৱা নাই হেং চেং মাৰা নাই কিন্তু মানে যদি কম দামী হ'লে হয় না একদম পূৰা হেং চেং মাৰি দিলে ইমান মানুহৰ নটিফিকেশ্যন আহিছে মানে আৰু ক'বলগীয়া নাই তো যিয়ে নহওক কি হ'ব আৰু আপোনালোকে গম পাইছে মোৰ মানে বাৰ্থডে মানে জন্মদিন গৈছে আৰু জন্মদিন আপোনালোকে ইমানখিনি মৰম দিছে আৰু মানে ইমানখিনি উইচেছ পাইছোঁ আপোনালোকৰ ইমান মৰম আশীৰ্বাদ পাইছোঁ আৰু ভাল লাগিছে কাৰণ প্ৰায় 300 মানুহৰ 300 প্লাছ হ'ব 300 প্লাছ মানুহৰ মানে আপোনাৰ মানে উইচেছ পাইছোঁ মানে আৰু সিহঁতৰ ইমানখিনি মৰম দিছে আপোনালোকে আৰু মোবাইলখনত মানে হেং মাৰি দিছে ইমানখিনি অৱস্থা হৈ গৈছে লাষ্টত যেতিয়া মানে কি মই মোবাইলটো অন কৰি চাইছোঁ না তেতিয়া ইমান মানুহৰ দিছোঁ মই কাক মেনশ্যন বেক দিম মই কাক মানে ৰিপ্লাই দিম মানে এনেকুৱা হৈ গৈছে তাৰপিছত মই ভাবিলোঁ যে এনেকুৱা নহ'ব মোৰ মোবাইলো চাৰ্জ নাছিল ইমান মই ভাবিছোঁ মোৰ মোবাইলখন চাৰ্জ দিলোঁ তাৰপিছত মই মানে যেনেকৈ দিব লাগে দিম তাৰপিছত চবকে মানে মেনশ্যন বেক দিলোঁ আৰু চবকে মানে থেংক ইউ জনালোঁ আৰু তো যিয়ে নহওক বাৰু সকলোকে ধন্যবাদ থাকিল আৰু ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকে আজি যিহেতু মোৰ জন্মদিন উপলক্ষে মই ইমানখিনি ভিডিঅ' এটা নবনাব ভাবিছিলোঁ তাৰপিছত মই ভাবিছোঁ আৰু কিবা কিবি হ'ল আৰু কিবা কিবি হ'ব তো বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ মই কেতিয়াবা আপোনালোকে স্ক্ৰীন ৰেকৰ্ড কৰি থৈ দিছোঁ মানে এইবোৰ আপোনালোকক দেখাম যে কেনেকুৱা ধৰণৰ মানুহৰ ইমানখিনি নটিফিকেশ্যন আহিছে মই মানে পাগল হৈ গৈছোঁ যেতিয়া না তেতিয়া মই মোৰ স্ক্ৰীন ৰেকৰ্ড সেইবিলাক ৰাখি থৈ দিছোঁ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আৰু ইয়াৰ স্ক্ৰীন ৰেকৰ্ড কৰি মই থৈ দিছিলোঁ এই চাওক কিমান মানুহৰ নটিফিকেশ্যন মানে মোবাইলখন এনেকুৱা ধৰণৰ মানে নটিফিকেশ্যন আহিছে না মোৰ মোবাইলত চাৰ্জো নাছিল বেছি ইমান তাৰপিছত মই কি কৰিম তাৰপিছত চব স্ক্ৰীন ৰেকৰ্ড কৰি মই থৈ দিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আৰু ইমানখিনি নটিফিকেশ্যন আহিছে আৰু চাওক মেনশ্যনটো কথাই নাই মানুহৰ কিমান যে মেনশ্যন আহিছে মানুহৰ মানে মই পাগল হৈ গৈছোঁ যিয়ে নহওক আপোনালোকৰ সকলোৱে ইমান মৰম আশীৰ্বাদ পাইছোঁ ভালেই লাগিছে আৰু মই আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ এইটো আপোনালোকে দেখুৱাই নাছিলে একদম মানে এইটো মই পৰহি অৰ্ডাৰ দিছিলোঁ কিন্তু মোৰ বাবে এইটো একো কামেই নাই এইটো চাওক এইটো যিটো আছে এইটো হৈছে আপোনাৰ প্ৰিণ্টত মানে এইটো মোৰতো সেইটো নাই মোৰতো হেৰি আপোনাৰ মানে ফিংগাৰ প্ৰিণ্ট দিবলৈ একোৱেই বস্তু আৰু এটা মই মানে এটা পাউডাৰ আনিছিলোঁ এই পাউডাৰটো মানে আপোনালোকৰ গাত যদি কিবা শক্তি মানে অকণমান শক্তি কম পাই আছে মানে গাটো কিবা বেয়া চেয়া লাগে মানে আৰু ন সেইটো মই এটা পাউডাৰ আনিছিলোঁ এইটো হৈছে আপোনালোকৰ সন্মুখত মই এতিয়া খুলি দেখাই দিম মানে পাউডাৰটো কেনেকুৱা ধৰণৰ এইটো চাওক এইটো পাউডাৰটো যিটো চাইছে না এইটো হৈছে পাউডাৰটো মানে মই আনিছোঁ মই অনলাইন চাইছোঁ খুবেই ভাল আছিলে পাউডাৰটো মানে একচুৱেলি আপোনালোকে আনিব পাৰে অৰ্গেনিক মৰিংগা পাউডাৰ এই পাউডাৰটো খালে মানে কি হয় জানে এই পাউডাৰটো মানে আপোনাৰ শৰীৰত বহুত কাম কৰিব পাৰে যদি আপোনাৰ শৰীৰটো মানে দুৰ্বল লাগে যদি আপোনাৰ মানে সাৰ চাৰ কিবা মানে অসুবিধা পায় তেতিয়া মানে এই পাউডাৰটো খালে মানে আপোনাৰ বহুত ভাল কিন্তু মই খাই আছোঁ মই কাইলৈ আনিছোঁ কাইলৈ খাইছোঁ মোৰ মানে ৰাতিপুৱাই আহি গৈছিল আপুনি যদি মিনি ব্লগ চাইছিল তেতিয়া আৰু তাৰ লগতে মই এটা বস্তু পাইছোঁ আপোনাক এইটো পাইছোঁ এটা 50 টকা কেছবেক পাইছোঁ 50 টকা 50 টকা কেছবেক 50 টকাটো মানে কেনেকুৱা পাম 50 টকাটো মানে এনেকৈ নাপাওঁ একচুৱেলি মানে 50 টকা মই যদি লাইভত আহোঁ লাইভ এনেকৈ দেখাই পেলাই তাৰপিছত ফটো মাৰি দিব লাগিব তেতিয়া মানে এই 50 টকা তেতিয়া পাম আৰু 50 টকা পাই দিয়ক আৰু এই পাউডাৰটো যদি আপোনালোকে খাব বিচাৰে তেন্তে আপোনালোকে মই আপোনাক লিংক দি দিম তলত আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা এইটো লিংকটো আপোনালোকে ইয়াত অৰ্ডাৰ দিব পাৰে আৰু খুবেই ভাল মই পাউডাৰটো খাই আছোঁ আৰু আগতো চাইছোঁ মই পাউডাৰটো খুবেই ভাল কোনটো বেলেগ এটা নে চকলেট কালাৰ হয় সকলোৱে খাব পাৰে একো প্ৰব্লেম এইটো যিটো পাউডাৰ চাই আছে না ইয়াত চাওক একদম চব নেচাৰেল ভিগিন এইবিলাক চব নেচাৰেল বস্তু তৈয়াৰী হয় এইটো একচুৱেলি এইটো কোনো আয়ুৰ্বেদিক নহয় এইটো নেচাৰেল বস্তু তৈয়াৰী আৰু চাওক এইটো পাউডাৰটো খুবেই ভাল মই এইটোৰ পৰা আনিছোঁ একদম খুবেই ভাল ময়ো পাইছোঁ আৰু প্ৰাইচটো ইমান বেছি নহয় এইটো চাওক 300 প্ৰাইচটো দাম আৰু আপোনালোকে এইটো আনিব পাৰে খাব পাৰে খুবেই ভাল মই জানো আৰু তাৰ লগতে আপোনালোকৰ 50 টকা এটা কেছবেক পাব এই 50 টকাটো কেছবেক পাব আপোনালোকৰ নিজৰ মানে একাউণ্ট নম্বৰটো তাতে থাকিব তাৰপিছত আপোনালোকৰ মানে কেনেকৈ আহিব সেইটো লাইভত আপোনালোকৰ কেতিয়াবা যদি আপোনাৰ ফেচবুক বা ইনষ্টাগ্ৰাম কেতিয়াবা এইবিলাক লাইভ আহে ন তো এইবিলাক লাইভত মানে আপোনালোকে দেখা পাই ফটো উঠি মাৰিব লাগিব তেতিয়া আপোনালোকে এই কেছবেকটো জিকি যাব ৰ'ব আৰু এটা কথা জানেনে আপোনালোকে আজি হৈছে SRKৰ বাৰ্থডে মইতো পাহৰি গৈছিলোঁ বলিউডৰ কিং SRK তাৰ বাৰ্থডে মানে প্ৰাউড কৰিব পাৰোঁ না যে SRKৰ দিনা মোৰ জন্মদিন আৰে কেনেকুৱা কথা যিয়ে নহওক কিয় মোৰ তৰফৰ পৰা SRK জন্মদিন মানে বলি কিং হ'লে মোৰ জন্মদিন শুভেচ্ছা থাকিল কিং
চবে ভালে থাকিব মানে কুশলে থাকিব আৰু মোৰো বাবে অকণমান মানে প্ৰাৰ্থনা কৰিব যাতে মই ভালে থাকোঁ কুশলে থাকোঁ আৰু যাতে মোৰ মানে আশাবোৰ পূৰণ হয় আৰু আপোনালোকক মোক যিমান মৰম আশীৰ্বাদ দিব মই জানো আপোনালোকৰ কাৰণে মই আপোনালোকৰ ছাপোৰ্ট আছে মই জানো সেইখিনি আৰু আপোনালোকে আৰু যাতে আগুৱাই যাব পাৰোঁ তাকে কামনা কৰিছোঁ তাকে মানে আপোনালোকে সহায় সহযোগিতা লাগিব না মইতো অকলে যাব নোৱাৰিম আপোনালোকক মৰম আশীৰ্বাদ কৰিব লাগিব তেতিয়া মই কৰিব পাৰিম আৰু নতুন কণ্টেণ্ট কি আহি আছে মানে মই ভাবিছিলোঁ এটা শ্বৰ্ট ফিল্ম বনাম কিন্তু শ্বৰ্ট ফিল্মটো টাইমৰ পাছত নোহোৱা হ'ল মানে পৰীক্ষা আহি গ'ল সেইকাৰণে তা নেক্সট আহিব আৰু আপোনালোকে মৰম দিব আৰু তা বাই বাই নেক্সট ব্লগত লগ পাওঁ আকৌ